Sini kayu pur tuh ini mas. এটা ভিডিঅ' পাইছিলোঁ আৰু ভিডিঅ'টোৰ কথাটো এনেকুৱা ধৰণৰ বাঁহ এডালৰ সহায় লৈ কাপোৰখনৰ ভিতৰত ৰোগীজনক ভৰাই লৈ যোৱা হৈছে কি কাৰণে গাড়ী নাহে গাড়ী কি কাৰণে নাহে ৰাস্তা বেয়া বুলি কৈছে আৰু এতিয়া কথাটো কওঁ শুনক ৰাস্তা কি বেয়া চাওক ভিডিঅ' আপোনালোকে দেখিছিলে সেই ভিডিঅ'টো এইটো ঘৰ এই ঘৰটো নহয় জানো এইটোৱে ঘৰ মানুহজনৰ নাম জংকা নাজাৰী চাওক ৰাস্তাটো চাওক এই ৰাস্তাটোৱেদি এই মেইন ৰোডলৈকেহে আহে ইয়াৰ পৰা মেক্সিমাম 1.5 কিলোমিটাৰ বা 0.5 কিলোমিটাৰ হ'লেও চাঙি পাতি সকলোৱে নিব লাগে ক'বলৈ গ'লে এই ধৰণে বোকা হয় কিন্তু 4-5খন প্ৰায় 4-5খন মানুহৰ গাঁও ইয়াত এইপিনেদি অহা যোৱা কৰে আৰু এই ধৰণে প্ৰায় ৰাস্তা ঠিক কৰে কিন্তু গাড়ী নাহে ৰাস্তা ভালেই কৰে এইডোখৰ এতিয়া বোকা নাই এইডোখৰত গাড়ীখন আহিব পাৰে কিন্তু বোকা নাই গাড়ী নাহে কিন্তু কেৱল খৰালি দিনতহে আহে সেইটোৱে প্ৰশ্ন আহি পৰিছে আৰু আপোনালোকক মই দেখুৱাম ভিডিঅ' অকণমান দীঘল হ'ব কোনো কথা নাথাকে কিন্তু মানে কি যিসমূহ গাঁৱৰ গঞা ৰাইজৰ যি সমস্যা আছে সেই সমস্যাটো সমাধান কৰিব লাগে এতিয়া চাওক ইয়াত দেখিছে চেনি গ্ৰেভেললৈকে পেলাই থোৱা হৈছে কিন্তু গাড়ী নাহে চাওক বোকা এই আছে এইডোখৰলৈকে বোকা আছে ঠায়ে ঠায়ে ক'ৰবাত বোকা আছে কিন্তু গাড়ী নাহে চাওক এইখনে বোকা বুলি ক'ব লাগিব আৰু আগত ক'ৰবাত বোকা আছে এই ধৰণে বোকা কিন্তু এই বোকা যে দেখিছে দ কিন্তু ক'ৰবাত গাঁত হৈ গৈছে কিহত ট্ৰেক্টৰ অহা যোৱা কৰে নিশ্চিতভাৱে ৰাস্তাতে ট্ৰেক্টৰ ডোখৰটো এইটো পুলটো ধুনীয়াকৈ গ্ৰেভেল দি পিনি বনাই থৈছে কিন্তু গাড়ী কিয় নাহে আৰু গাড়ী অহা ব্যৱস্থাটো কৰি দিলে ভাল হয় যাতে এইসমূহৰ গাঁৱৰ ৰাইজে অন্ততঃ ৰোগীজনক বা ল'ৰা ছোৱালী স্কুলত অহা যোৱা কথা এইসমূহে যাতে কোনো ধৰণৰ অসুবিধা নহওক আমি কাকো দুখ দিব যোৱা নাই কিন্তু দুখ এটাই গাড়ীখন নহাৰ কাৰণে দুখ